আজি আমি দশম শ্ৰেণীৰ 12 নং অধ্যায় বিদ্যুতৰ পাৰ্ট 4 আলোচনা কৰিম। ইতিমধ্যে আমি জানিলোঁ যে বৈদ্যুতিক প্ৰবাহ বিভৱভেদ আৰু আৰৰ ওপৰত নিৰ্ভৰ কৰে। আৰ মানে হৈছে ৰোধৰ ওপৰত নিৰ্ভৰ কৰে। আৰু যিমানেই বিভৱভেদ বাঢ়িব সিমানেই আই ভেলু কি হ'ব? বাঢ়িব। আৰু যিমানেই ৰোধ বাঢ়িব সিমানেই আই বা প্ৰবাহৰ মানটো কি হ'ব? কমি আহিব। অৰ্থাৎ আমি ক'ব পাৰোঁ যে প্ৰবাহ আৰু বিভৱভেদ সমানুপাতিক হয় আৰু প্ৰবাহ আৰু ৰোধ ব্যস্তানুপাতিক হয়। কিন্তু আজিৰ পাঠত আমি ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তাৰ বিষয়েহে আলোচনা কৰিম। ইয়াত তোমালোকক দুটা পৰিবাহী দেখুওৱা হৈছে, পৰিবাহী A আৰু পৰিবাহী B। তোমালোকে ভালকৈ মন কৰিলে দেখিবা যে পৰিবাহী Aতকৈ পৰিবাহী B অলপ দীঘল হয়। এতিয়া মোক কোৱাচোন পৰিবাহী A আৰু পৰিবাহী Bৰ ভিতৰত কোনডালৰ ৰোধ বেছি হ'ব? এইটো ক্ষেত্ৰত পৰিবাহী B ৰোধ বেছি হ'ব কাৰণ তাৰ দৈৰ্ঘ্য বেছি। অৰ্থাৎ আমি ক'ব পাৰোঁ যে যিমানেই পৰিবাহী তাঁৰডালৰ দৈৰ্ঘ্য বেছি হয় বা আমি যিমান দীঘল পৰিবাহী তাঁৰ ব্যৱহাৰ কৰোঁ সিমানেই তাৰ ৰোধৰ মান কি হ'ব? বাঢ়ি যাব। গতিকে L যিমানেই বাঢ়িব সিমানেই ৰোধৰ মানো কি হ'ব? বৃদ্ধি পাব। এই চিত্ৰটোত মন কৰা ইয়াতো তোমালোকক দুডাল পৰিবাহী দেখুওৱা হৈছে। এই পৰিবাহীডালতকৈ এই পৰিবাহীডালৰ দৈৰ্ঘ্য দুগুণ হয়। আৰু আমি পাই আহিছোঁ যে যিমানেই এল বাঢ়িব বা দৈৰ্ঘ্য বাঢ়িব সিমানেই ৰোধৰ মান বাঢ়িব। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এই পৰিবাহীডালতকৈ এই পৰিবাহীডালৰ ৰোধৰ মান কিমান হ'ব? বেছি হ'ব। আৰু আমি ইতিমধ্যে এটা কথা জানো যে ৰোধ যেতিয়া বাঢ়ে তেতিয়াহ'লে আই ভেলু কি হ'ব বা প্ৰবাহৰ ভেলু কি হ'ব? কমি আহিব। কিমান কমিব? পৰিবাহীৰ দৈৰ্ঘ্য দুগুণ হ'লে প্ৰবাহ আধা হয়। অৰ্থাৎ এই পৰিবাহীডালতকৈ এই পৰিবাহীডাল যিহেতু দৈৰ্ঘ্যৰ ক্ষেত্ৰত দুগুণ হয় গতিকে তাত প্ৰবাহৰ মান কিমান হ'ব? আধা হ'ব। ঠিক আছে। এইটো হৈছে পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা প্ৰথমটো কাৰক। প্ৰথমটো কাৰক কি পালোঁ আমি? পৰিবাহী তাঁৰডালৰ দৈৰ্ঘ্য। এতিয়া এই চিত্ৰটো মন কৰা। ইয়াতো তোমালোকক দুডাল পৰিবাহী দেখুওৱা হৈছে, পৰিবাহী A আৰু পৰিবাহী B। এইটো ক্ষেত্ৰত কোনটোত পৰিবাহী ৰোধ বেছি হ'ব? ইয়াত পৰিবাহী ৰোধ বেছি হ'ব Aত। কিয়? কাৰণ তাত প্ৰস্থচ্ছেদৰ কালি কম হয় আৰু Bত প্ৰস্থচ্ছেদৰ কালি কি হয়? বেছি হয়। অৰ্থাৎ যিমানেই প্ৰস্থচ্ছেদৰ কালি বাঢ়িব অৰ্থাৎ এৰিয়া বাঢ়িব বা আমি এনেদৰেও ক'ব পাৰোঁ যিমানেই আমি শকত এডাল পৰিবাহী তাঁৰ ব্যৱহাৰ কৰোঁ সিমানেই তাৰ কি হ'ব? ৰোধৰ মানটো কমি আহিব। অৰ্থাৎ এৰিয়া বেছি আৰু ৰোধ কম। গতিকে এইটো দৈৰ্ঘ্যৰ ক্ষেত্ৰত আমি যদি ক'ব পাৰোঁ সমানুপাতিক বুলি, এইটো ক্ষেত্ৰত আমি কি ক'ম? যে ৰোধ এৰিয়াৰ ব্যস্তানুপাতিক হয়। গতিকে ৰোধ যদি আমি চাওঁ এৰ ক্ষেত্ৰত ৰোধ বেছি হ'ব আৰু বি ক্ষেত্ৰৰ ৰোধটো কি হ'ব? কম হ'ব। এইটো হৈছে পৰিবাহী ৰোধ নিৰ্ভৰ কৰা 2 নম্বৰ কাৰকটো। 2 নম্বৰ কাৰকটো কি পালোঁ আমি? কোনো এটা পৰিবাহী তাঁৰৰ প্ৰস্থচ্ছেদৰ কালি। ইয়াত ৱায়াৰ S আৰু ৱায়াৰ T দুডাল পৰিবাহী দেখুওৱা হৈছে। ইয়াৰ ক্ষেত্ৰত কোনটোত ৰোধৰ মানটো বেছি হ'ব? ইয়াত ৰোধৰ মান বেছি হ'ব ৱায়াৰ Sৰ ক্ষেত্ৰত কাৰণ তাত কালি কম আৰু ৱায়াৰ Tৰ কালি বেছি গতিকে ইয়াত কি হ'ব? ৰোধৰ মান কম হ'ব। অৰ্থাৎ ই কি হয়? যিহেতু আমি ৰোধ মানে জানো, ৰোধ মানে হৈছে বাধা। যেতিয়া কালি বেছি হ'ব বা এৰিয়া বেছি হ'ব তেতিয়া তাৰ মাজেদি ইলেক্ট্ৰনবিলাক সহজতে পাৰ হৈ যাব পাৰিব। অৰ্থাৎ সি কমকৈ ৰোধ পাব। আনহাতে যেতিয়া এৰিয়াটো কম হ'ব সি যাবলৈ বেছি অসুবিধা পাব বা বেছি বাধা পাব। গতিকে তাত ৰোধ কি হ'ব? অট'মেটিকেলি বাঢ়ি যাব। গতিকে পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ কি পালোঁ? পৰিবাহীৰ দৈৰ্ঘ্য, পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি আৰু এটা পাইছোঁ সেইটো হৈছে পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতি। পদাৰ্থৰ প্ৰকৃতিৰ বিষয়ে আমি অলপ পাছতে আলোচনা কৰি আছোঁ। প্ৰথমতে আমি চাম পৰিবাহীৰ দৈৰ্ঘ্য আৰু পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত কেনেদৰে পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰে। সুষম ধাতুৰ তাঁৰৰ ৰোধ তাঁৰডালৰ দৈৰ্ঘ্যৰ সমানুপাতিক। অৰ্থাৎ দৈৰ্ঘ্য যিমান বাঢ়িব সিমানেই ৰোধ কি হ'ব? বেছি হ'ব। আৰু প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। অৰ্থাৎ যিমানেই কি হ'ব? প্ৰস্থচ্ছেদৰ কালি বাঢ়িব সিমানেই ৰোধ কি হ'ব? কমিব। তাক আমি ব্যস্তানুপাতিক বুলি কওঁ। ইয়াক আমি এনেদৰে লিখিব পাৰোঁ
আৰ এলৰ সমানুপাতিক হয় আৰু আৰ এৰ ব্যস্তানুপাতিক হয় আৰু এই দুইটা মিলাই পিনি আমি তাক এটা নতুন ফৰ্মুলাৰ ৰূপত লিখিব পাৰোঁ আৰ এল বাই এৰ সমানুপাতিক হয় এই সমানুপাতিক চিনটো যদি আঁতৰাবলৈ হয় তেতিয়াহ'লে আমি এটা সমানুপাতিক ধ্ৰুৱক ব্যৱহাৰ কৰিব লাগিব গতিকে এই ফৰ্মুলাটো আমি এনেদৰে লিখিব পাৰোঁ r ইজ ইকুৱেল টু rho l বাই a ইয়াত rho হৈছে সমানুপাতিক ধ্ৰুৱক rho হ'ল এটা সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক পৰিবাহী পদাৰ্থৰ ৰোধকতা বুলি কোৱা হয় ইয়াত আমি নতুন এটা শব্দ পালোঁ সেইটো হৈছে ৰোধকতা তো ৰোধকতা কি হয় আমি প্ৰথমতে বুজি লওঁ পৰিবাহী পদাৰ্থৰ ৰোধকতা হ'ল পদাৰ্থৰ এটা বৈশিষ্ট্যমূলক ধৰ্ম অৰ্থাৎ পদাৰ্থৰ প্ৰকৃতি কেনেকুৱা হয় ই কোনটো মেটেৰিয়েলে গঠিত হয় ই কেতিয়া ধাতুৰে গঠিত হ'ব পাৰে অধাতুৰে গঠিত হ'ব পাৰে অথবা সংকৰ ধাতুৰে গঠিত হ'ব পাৰে গতিকে কোনটো মেটেৰিয়েলে গঠিত হয় তাৰ ওপৰত নিৰ্ভৰ কৰি পৰিবাহী পদাৰ্থৰ ৰোধকতা বেলেগ বেলেগ ধৰণৰ হ'ব অৰ্থাৎ ৰোধকতা কিহৰ ওপৰত নিৰ্ভৰ কৰে মূলতঃ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে তো এইখিনিতে ৰোধ আৰু ৰোধকতা দুইটাৰ ডিফাৰেন্স তোমালোকে চাই ল'বা ৰোধ কি ওপৰত নিৰ্ভৰ কৰে ৰোধ নিৰ্ভৰ কৰে এটা হৈছে পৰিবাহীডালৰ লেংথ আৰু পৰিবাহীৰ প্ৰস্থছেদৰ কালি আৰু লগতে পদাৰ্থৰ প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰ কৰে কিন্তু ৰোধকতা মূলতঃ কিহৰ ওপৰত নিৰ্ভৰ কৰে পদাৰ্থৰ প্ৰকৃতিৰ ওপৰতহে নিৰ্ভৰ কৰে ঠিক আছে গতিকে এইটো হৈছে ৰোধ আৰু ৰোধকতাৰ মেইন ডিফাৰেন্স সো আমি ভালদৰে চাওঁ ৰোধকতাৰ এছআই একক হৈছে ওম মিটাৰ ধাতু বা সংকৰ ধাতুৰ ৰোধকতা অতি কম হয় আৰু ইয়াৰ মানৰ পৰিসৰ 10⁻⁸ ওম মিটাৰৰ পৰা 10⁻⁶ ওম মিটাৰৰ ভিতৰত যিহেতু ইয়াত ৰোধকতাৰ মান কম হয় গতিকে এইবিলাক বিদ্যুতৰ সুপৰিবাহী অৰ্থাৎ বিদ্যুৎ তাৰ মাজেদি সহজতে যাব পাৰে আৰু ৰবৰ আৰু কাঁচৰ দৰে অপৰিবাহীবিলাকৰ ৰোধকতাৰ পৰিসৰ কিমান দিছে 10⁻12 ওম মিটাৰৰ পৰা 10⁻17 ওম মিটাৰৰ ভিতৰত ইয়াৰ ৰোধকতা তোমালোকে দেখিছা ডিফাৰেন্সটো কিমান হয় ইয়াৰ ৰোধকতা বহুত বেছি হয় গতিকে তাৰ মাজেদি বিদ্যুৎ পাৰ হ'ব নোৱাৰে আৰু যেহেতু বিদ্যুতৰ প্ৰবাহ নহয় গতিকে এইবিলাকক কি বুলি কোৱা হয় অপৰিবাহী বুলি কোৱা হয় আৰু এই দুইটা উষ্ণতাৰ লগত পৰিৱৰ্তন হয় অৰ্থাৎ ৰোধ আৰু এটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে সেইটো হৈছে কি উষ্ণতা ঠিক আছে তো ইয়াত তোমালোকক এখন তালিকা দিয়া হৈছে তালিকাখন তোমালোকৰ কিতাপতো আছে তালিকাখনত পৰিবাহী যেনে ৰূপ তাম এলুমিনিয়াম এইবিলাকৰ ৰোধকতা দেখুওৱা হৈছে আৰু লগতে সংকৰ ধাতুৰ ৰোধকতা অপৰিবাহী ৰোধকতা সকলোবিলাক ইয়াত দেখুওৱা হৈছে এই তালিকাখন তোমালোকে মুখস্থ কৰিব নালাগে কিন্তু যেতিয়া আমি যিকোনো এটা প্ৰব্লেম সলভ কৰিবলৈ যাম তেতিয়া ইয়াৰ কিছুমান মানৰ আমাৰ প্ৰয়োজন হ'ব পাৰে ইয়াত তোমালোকে মন কৰিলে দেখিবা যে পৰিবাহীবিলাকৰ ৰোধকতা আটাইতকৈ কম তাৰ পাছত সংকৰ ধাতুৰ ৰোধকতা পৰিবাহীবিলাকতকৈ অলপ বেছি আৰু অপৰিবাহীবিলাকৰ ৰোধকতা আটাইতকৈ বেছি গতিকে পৰিবাহীবিলাকৰ মাজেদি বিদ্যুৎ প্ৰবাহ সহজতে হ'ব পাৰে কাৰণ তাৰ ৰোধকতা কম ৰোধকতা মানে প্ৰকৃততে কি বাধা তাত বাধা কমকৈ পায় গতিকে প্ৰবাহৰ মান তাত বেছি হয় ঠিক আছে তো এতিয়া আমি চাওঁ যে সংকৰ ধাতুৰ ৰোধকতা সাধাৰণতে ইয়াক গঠনকাৰী ধাতুকেইটাতকৈ বেছি হয় সংকৰ ধাতু কি হয় কেইবাটাও ধাতু মিলি সংকৰ ধাতু গঠন কৰে কিন্তু আমি পাইছোঁ যে ধাতুবিলাকৰ ৰোধকতা কম আৰু সেই একেগিটা ধাতুৱে যদি কোনোবা এটা সংকৰ ধাতু বনায় সেই সংকৰ ধাতুৰ ৰোধকতা কিন্তু কি হয় বেছি হয় আৰু উচ্চ উষ্ণতাত সংকৰ ধাতুত সহজতে জাৰণ নঘটে বা সি জ্বলি নাযায় আৰু সেইবাবে সিহঁতক বৈদ্যুতিক ইস্ত্ৰি পাওৰুটি সেকা যন্ত্ৰ আদি বৈদ্যুতিক তাপ সঁজুলিত ব্যৱহাৰ কৰা হয় আনহাতে টাংষ্টন বৈদ্যুতিক বাল্ব আদিত ব্যৱহাৰ কৰা হয় ইয়াত বৈদ্যুতিক বাল্বত কি ব্যৱহাৰ কৰে আহিব পাৰে টাংষ্টন ব্যৱহাৰ কৰা হয় বিদ্যুৎ সৰবৰাহ তাৰত কপাৰ আৰু এলুমিনিয়াম ব্যৱহাৰ কৰা হয় যিহেতু কপাৰ এলুমিনিয়াম এইবিলাক ধাতু হয় গতিকে ইয়াত বিদ্যুৎ সৰবৰাহ কৰা তাৰত ব্যৱহাৰ কৰা হয় যাতে তাত প্ৰবাহৰ মান ভাল হয় ৰোধ আৰু ৰোধকতা আৰু এটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে সেইটো হৈছে উষ্ণতা অৰ্থাৎ দৈৰ্ঘ্য প্ৰস্থছেদৰ কালি আৰু পদাৰ্থৰ প্ৰকৃতিও যদি একেই থাকে কিন্তু উষ্ণতাৰ পৃথক হ'লে দুটা বেলেগ বেলেগ ক্ষেত্ৰত আমি ৰোধৰ মান বেলেগ বেলেগ ধৰণৰ পাম গতিকে পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ হৈছে পৰিবাহীৰ দৈৰ্ঘ্য পৰিবাহীৰ প্ৰস্থছেদৰ কালি পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতি আৰু লগতে উষ্ণতা আমি এটা কুৱেশ্যন চাম 20 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তাঁৰ এডালৰ ৰোধ কিমান দিয়া আছে 26 ওম যদি তাঁৰডালৰ ব্যাস 0.3 মিলিমিটাৰ হয়
তেন্তে সেই উষ্ণতা অৰ্থাৎ 20 ডিগ্ৰী উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ'ব আৰু এটা কৈছে যে পদাৰ্থবিধ কি হ'ব পাৰে তো ইয়াত আমি কৰি চাওঁ ইয়াত R ভ্যালু দিয়া আছে 26 ওম L দিয়া আছে 1 মিটাৰ D দিয়া আছে 0.3 মিলিমিটাৰ তাক আমি এনেদৰে লিখিব পাৰোঁ 3 × 10⁻⁴ মিটাৰ অৰ্থাৎ আমি মিটাৰ এটা কনভাৰ্ট কৰি লৈছোঁ এতিয়া আমি প্ৰথমতে এৰিয়া উলিয়াই ল'ম যেহেতু আমি ফৰ্মুলা জানো ৰোৰ ফৰ্মুলাটো আমি জানো বা ৰোধৰ ফৰ্মুলা জানো গতিকে আমি তাত কি উলিয়াব লাগিব a বা এৰিয়াৰ ভ্যালুটো উলিয়াব লাগিব তো এৰিয়াৰ ফৰ্মুলাটো কি আছিল পাই r স্কয়াৰ তাক আমি এনেদৰে লিখিব পাৰোঁ পাই d স্কয়াৰ ডিভাইডেড বাই 4 যেহেতু d ভ্যালু কিমান হয় d ইকুৱেল টু টুৱাইচ r অৰ্থাৎ d ব্যাসাৰ্ধৰ দুগুণ হয় এতিয়া আমি সিম্পলি ফৰ্মুলাত পুট কৰিম পাইৰ ভ্যালু জানো 3.14 ইনটু d ভ্যালু আমি ইয়াত বহালো 3 × 10⁻⁴ হোল স্কয়াৰ ডিভাইডেড বাই 4 এতিয়া ক্যালকুলেট কৰিলে পাওঁ 3.14 ইনটু ইয়াক আমি কি কৰিম 3 স্কয়াৰ আমি পালো 9 ইনটু 10⁻⁻8 ডিভাইডেড বাই 4 মিটাৰ স্কয়াৰ এতিয়া 3.14 আৰু 9 যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে পাওঁ 28.26 তলত 4 আছে তো এইটো আমি বহাবই লাগিব 4 ইনটু 10⁻⁻8 এইটো আমি ইয়াত বহাই দিম 10⁻⁻8 যদি আমি 28.26ক 4 দি হৰণ কৰোঁ তেতিয়াহ'লে পাওঁ 7.06 ইনটু 10⁻⁻8 মিটাৰ স্কয়াৰ এতিয়া আমি ফৰ্মুলাত আহিম আমি জানো যে ৰোধৰ ফৰ্মুলাটো হৈছে r ইকুৱেল টু rho l by a তাক আমি এনেদৰে লিখিব পাৰোঁ rho ইকুৱেল টু r a ডিভাইডেড বাই l তো আমি যিমানখিনি ভ্যালু পালো পুট কৰি যাম r ৰ ভ্যালু আমাক দিয়া আছে 26 ওম আৰু এৰিয়াটো আমি উলিয়ালৈ মাত্ৰ 7.06 ইনটু 10⁻⁻8 মিটাৰ আৰু L ৰ ভ্যালু কিমান দিয়া আছে 1 মিটাৰ যদি আমি 26 ওমক 7.06 এ মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমি পাওঁ 183.56 ইয়াত তোমাৰ যেটো 1 আছে গতিকে এটো 10⁻⁻8 ডাইৰেক্টলি বহিব আৰু ইয়াক আমি এনেদৰে লিখিব পাৰোঁ approximate 184 বুলি আমি লিখিব পাৰোঁ সো 1.84 ইনটু 10⁻⁻6 এটো হৈছে আমাৰ পাবলগীয়া আনসাৰটো ইয়াত যেটো পইণ্টটো আমি আগলৈ আনিছো এটো জানাই তোমালোকে পইণ্টটো আগলৈ অনাৰ কাৰণে আমি কি কৰিছো 10⁻⁻8 টোক আমি 10⁻⁻6 হিচাপে লিখিছো এটো হৈছে আমাৰ পাবলগীয়া আনসাৰ কুৱেশ্যনটোত আমাৰ লগতে সোধা হৈছে যে পদাৰ্থটো কি হয় আমি ৰোধকতা পালো 1.84 ইনটু 10⁻⁻6 গতিকে আমি তালিকাখনত ইয়াক মিলাই চাম ই কোনটো পদাৰ্থৰ লগত মিলে ই মেংগানিজৰ লগত মিলে গতিকে পদাৰ্থটো হ'ব মেংগানিজ তো নেক্সট কুৱেশ্যন চাওঁ L দৈৰ্ঘ্যৰ আৰু A প্ৰস্থছেদৰ তাঁৰ এডালৰ ৰুট দিয়া আছে 4 ওম একে পদাৰ্থৰ অন্য এডাল L/2 দৈৰ্ঘ্যৰ আৰু টুৱাইছে কালি প্ৰস্থছেদৰ তাঁৰৰ ৰুট কিমান হ'ব তো ইয়াত দুটা কেছ দেখুৱা হৈছে ফাৰ্স্ট কেছত আছে ইয়াত দৈৰ্ঘ্য কিমান L আৰু প্ৰস্থছেদ কিমান A হৈছে আৰু দ্বিতীয় ক্ষেত্ৰত দেখুৱা হৈছে পদাৰ্থটোৰ দৈৰ্ঘ্য L/2 আৰু কালি দিয়া আছে 2A তো আমি পুট কৰি চাম তেনেদৰে প্ৰথম তাৰৰ ক্ষেত্ৰত আমি ফৰ্মুলাত পুট কৰি চালো R1 ইকুৱেল টু rho L by A যেহেতু ইয়াত L ৰ ভ্যালু L দিয়া আছে A ভ্যালু A দিয়া আছে গতিকে আমি এনেদৰে পঢ়াম আৰু ইয়াৰ ভ্যালুটো কিমান দিয়া আছে 4 ওম দ্বিতীয় তাৰৰ ক্ষেত্ৰত R2 ভ্যালু যদি আমি ফৰ্মুলাত পুট কৰোঁ তেতিয়ালে কি পাম rho ইয়াত L ৰ ঠাইত L/2 বহালো আৰু A ৰ ঠাইত আমি কি বহালো টুৱাইস A বহালো ঠিক আছে বহাৰ পাছত আমি কি পালো যেটো L/2 আছে গতিকে ইয়াক আমি 2 টো তললৈ লৈ আহিব পাৰো সো আমি কি পাম rho L/4A ঠিক আছে 4A তো R2 ক আমি এনেদৰে লিখিব পাৰো 1/4 rho L/A আৰু rho L/A কি হয় R1 ৰ ভ্যালু সো আমি লিখিলো 1/4 ইনটু R1 ইয়াত R1 দিয়া আছে R1 ৰ মান দিয়া আছে 4 যেটো 4 দিয়া আছে গতিকে 1/4 ইনটু 4 লিখিলো আৰু ইয়াক যদি আমি কটাকটি কৰো তেতিয়ালে কি পাম 1 ওম পাম তো আমাৰ যেটো কোৱেশ্চন আমি পাইছিলো সেই কোৱেশ্চনৰ আনসাৰটো কিমান হ'ব প্ৰস্থছেদৰ তাৰৰ ৰুট কিমান হ'ব 1 ওম হ'ব এটো আছিল আমাৰ পাঠটো পিছৰ পাঠসমূহৰ বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ